বন্ধুসকল প্ৰথমে আপোনালোকে গুগল ক্ৰমটো অন কৰি ল'ব আৰু ইয়াতে চাৰ্চ কৰিব PM কিষাণ সন্মান নিধি 2020 লিষ্ট বুলি। আৰু ইয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে চিম্পলি আপোনালোকে বেনিফিচিয়াৰিজ লিষ্ট বুলি অপশ্যনটো দেখিছে, ইয়াতে ক্লিক কৰিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি ষ্টেট চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। আৰু এনেকৈ আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। আৰু চাব ডিষ্ট্ৰিক্ট চিলেক্ট হোৱাৰ পিছত আপোনালোকৰ ব্লক চিলেক্ট কৰি ল'ব। আৰু ইয়াৰ পিছত আপোনালোকৰ ভিলেজ চিলেক্ট কৰি ল'ব। ইয়াতে গোটেই নামসমূহ থাকিব, ইয়াৰ মাজতে আপোনালোকে চিলেক্ট কৰি ল'ব বিচাৰি কিনে। আৰু চিলেক্ট কৰাৰ পিছত চিম্পলি গেট ৰিপৰ্টত ক্লিক কৰি দিব। আৰু বন্ধুসকল এনেকৈ আপোনালোকৰ নাম সহকাৰে আপোনালোকৰ নামসমূহ লিষ্ট সহকাৰে পাব পাৰিব। আৰু বন্ধুসকল যদিহে আপোনালোকে এতিয়ালৈকে কিষাণ এপ্লাই কৰা নাই তেতিয়াহ'লে মোক কমেণ্টত জনাব। মই ইয়াৰ ওপৰত কেনেকৈ এপ্লাই কৰিব লাগে মই ইয়াৰ ওপৰত পৃথককৈ ভিডিঅ' এটা বনাই দিম।